হাই এভৰিৱান, মই ডিম্পল আৰু মই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত মোৰ জীৱনৰ কিছুমান সৰু সৰু মুহূৰ্ত শ্বেয়াৰ কৰি আহিছোঁ। ৰাতিপুৱাই আমি তিনিওটা ওলাই আহিছোঁ আৰু ৰাস্তাতে এইফালে মিকিদা আৰু দুলুমেমো উঠিলে আৰু আমি আহি পাই গ'লোহি এতিয়া চুকাফা তিনিআলি। আৰু আমি যিহেতু বগীবিলৰ ফালেদি ঢকুৱাখানালৈ যাম, সেয়েহে ইয়াতে চাহটো খাই লৈছোঁ। এইফালে দেখিছেনে মোৰ এক্টিং উলিয়াই আছে সৰুৱে, মানে মই আগতে বহুত লাহেকৈ কৈছিলোঁ ইণ্ট্ৰ'টো, সেইটোকে দেখাই আছে বাৰু যি কি নহওক। তাৰপাছত আমি পাণ কিনি ল'লোঁ, গোটেইকেইটাই মিঠা পাণ খাই আছোঁ এতিয়া। হেল্ল' এভৰিৱান, আমি পাই গ'লোহি অৰুণাচল, মানে ৰয়িং আহি গ'লোঁ আমি ঢকুৱাখানাৰ পৰা বাহিৰে। মই চব জেগাৰে ভিউবিলাক আপোনালোকক বেলেগ বেলেগ ভিডিঅ'বিলাকত দেখাম, কিন্তু এইটো যিহেতু মিনি ব্লগ হয়, ইমান দীঘল কৰাটো মানে পচিবল নহ'ব, সেইকাৰণে মই এনেকৈয়ে থৈ গৈছোঁ। তাৰপাছত আমি অকণমান আগলৈ আহি ইমান এটা ধুনীয়া ঠাই পালোঁহি, কি ক'ম মানে, ডাৱৰবিলাক চাওক না। মই একদম ভিউটো দেখাম দেই ইয়াৰ ভিডিঅ' যেতিয়া দিম তেতিয়া। ৰয়িং টাউনত ব'লক কি কৰোঁ, মানে কিবা এটা খাব লাগিব, বেলেগ বাৰু একো নকৰোঁ। এবাৰ ভিউটো চাই লওক আৰু কি খাওঁ আপোনালোককো দেখাওঁ ব'লক। এই আমাৰ ভিউ। তেনেকৈ যিহেতু একো খাই অহা নাছিলোঁ, সেয়েহে ভাবিলোঁ ভাতকে খাই দিওঁ। আমি ভাত অৰ্ডাৰ দিলোঁ, লগত দিছিলোঁ বইল গাহৰি আৰু ড্ৰাই ফ্ৰাই। তাৰপাছত এটাই কম হোৱা দেখি আকৌ আমি আনিব লগা হ'ল বাৰু ড্ৰাই ফ্ৰাইটো। মানে খাবলৈ বহুত বেছি টেষ্টি আছিল খালি দেই, আপোনালোকেও খাব পাৰে ইয়ালৈ আহিলে। একদম ৰয়িং গেটখনৰ ওচৰতে আছে বুলিয়ে ক'ব পাৰি। আমি আকৌ ডাম্বুক গুচি আহিলোঁ। ডাম্বুক মানে পৰহি যিডোখৰ জেগাত আহিছিলোঁ সেই ঠাইলৈ আহি গ'লোঁ, চিচাৰ পিকনিক স্পট। সেয়া সঁচাকৈ এই ঠাইডোখৰলৈ যিমান আহোঁ একদম আমনি নালাগে। মোৰ আজি সেতি একদম 4বাৰ হৈছেগৈ। আগৰ ভিডিঅ'টো যদি চাইছে তেতিয়াতো গম পাইছেই। তাৰপাছত আমি ফটো চটো মাৰি ল'লোঁ আৰু ইয়াৰ পানীখিনিত পৰি থাকিলে একদমেই গৰম নালাগে। গৰমৰ দিনত আপোনালোকো আহিব পাৰে, যিখন আছে লোৱাৰ দিবাং ভেলীত, চিচাৰ পিকনিক স্পট বুলি কয়, চিচিৰ ৰিভাৰ। তাৰপাছত আমি কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ, যিহেতু পূৰা ভিজি গৈছিলোঁ। আৰু এতিয়া মানে গৈ আছোঁ পাছিঘাটৰ ফালেদি ঘৰ যামগৈ আৰু এতিয়া পাছিঘাট টাউনত কিবা এটা বোলো খাই লওঁ, সেয়েহে ৰৈ আছোঁ আমি। বাৰু ইমানেই আছিল আজিৰ ভিডিঅ'টোত। যদি ভাল পালে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক যদি চাই থাকিব বিচাৰিছে তেনেহ'লে ফ'ল' কৰি থ'ব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে মোৰ আগবাঢ়ি যোৱাত সহায় হ'ব। ঠিক আছে, অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ আহিম। টিল দেন টাটা।